हेलो फ्रेंड्स मैं मोर नतुन एटा भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনালো। এয়া উৰুকাৰ পিছদিনা ধুনীয়াকৈ গা পা ধুই ললো। এতিয়া মেখেলা চাদৰযোৰ পিন্ধি লৈছো। এতিয়া মেজিৰ তলত সেৱা কৰিবলৈ যাম। আপোনালোক সকলোলৈকে মই ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। এয়া মই ধূপ আৰু তামোল অৰিহণা লৈছো। এনেকৈ এতিয়া মই তাত সেৱা কৰি মেজিৰ তলত সেৱা কৰাৰ পিছত এয়া মই ঘৰলৈ আহিলো। ঘৰৰ পৰা যিহেতু পিঠা বনাইছো এইখিনি লৈ গৈছো। তাত আমি সকলোৱে মিলি জুলি চাহ খাম। এয়া পিঠা লৈছো, নাৰিকলৰ চিৰা আৰু কেক লৈছো। এতিয়া চাহ বনি আছে, জুইত বনাইছো চাহটো। এয়া ওচৰে আমাৰ এই ভাইটি দুটা হয়, ইহঁতেও ধুনীয়াকৈ বহি আছে। এতিয়া এয়া সকলোৱে পিঠা লৈ আহিছে। এতিয়া তাত আমি চাহ সকলোৱে মিলি জুলি চাহ একাপ খাম। এতিয়া জুইত চাহ বনি আছে, চাহ হৈ গৈছে। এতিয়া সকলোকে চাহ ভগাই দিব লাগিব। ইয়াতে প্ৰসাদো দিছিলে, যিহেতু প্ৰসাদ কৰাই মিঠা আলু খোৱা নিয়ম হয়। এনেকৈ সকলোকে ভাগ বতৰা কৰি দিয়া হৈছে প্ৰসাদ। এতিয়া আমি সকলোৱে মিলি জুলি ইয়াত চাহ বটাই আছোঁ। এতিয়া চাহ সকলোকে দিয়া হৈছে খাবলৈ। তাৰপিছত মেজিৰ পৰা আহি ঘৰত দৈ আনিছে, যিহেতু দৈ চিৰা অকণমান খাব লাগিব। ঠাণ্ডা বহুত, তথাপিতো নিয়মৰ কাৰণে অকণমান খাব লৈছোঁ। দৈ আনিছে যিহেতু, এতিয়া দৈ চিৰা খালোঁ। আৰু দৈ চিৰা খাই লৈ যিহেতু মই তেলপিঠা বনোৱা নাছিলোঁ, মই তেলপিঠা কেইটামান বনাব লাগিব। মই তেলপিঠা বনাম এতিয়া। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।